একমাত্ৰ সফলতাই পাৰে সকলো অৱহেলা আৰু অসন্মানৰ সঠিক উত্তৰ দিবলৈ। যেতিয়া তুমি কিবা কাম কৰিবা, তেতিয়া তোমাৰ কাষত কাকো নোপোৱা। যেতিয়া তুমি সফল হবা, সিদিনা চাবা তোমাৰ কাষত মানুহৰ অভাৱ নাই। পৃথিৱীৰ সকলোতকৈ নিষ্ঠুৰ মানুহটো সিয়ে, যিয়ে তাৰ নিজৰ প্ৰয়োজনত কাৰোবাক ব্যৱহাৰ কৰে আৰু প্ৰয়োজন শেষ হ'লে খেদি পঠিয়ায়। মানুহে সকলোৱে পাৰে, কিন্তু নোৱাৰে মানসিক অশান্তিৰ পৰা লুকাই জীয়াই থাকিবলৈ। ১০০টা ভুলৰ কাৰণে কোনেও কাকো এৰি নাযায়, এৰি গুচি যায় এটা ভুল ১০০বাৰ কৰিলেহে। কেইদিনমান যোগাযোগ বন্ধ কৰি দি চোৱা, চাবা প্ৰিয় মানুহটি লাহে লাহে নোহোৱা হৈ গৈছে। বহুত বেছি আশা ভৰসা তুমি যাৰ ওপৰত কৰিবা, চাবা এদিন সেই মানুহটোৱে তোমাক ঠগি যাব। সকলো কষ্ট গাত নালাগে, চিধা হৃদয়ত আহি আঘাত কৰে। সকলো সময়ত নিজৰ সিদ্ধান্ত মতে চলিব, কাৰণ এই পৃথিৱীত কোনেও কাৰো ভাল হোৱাটো নিবিচাৰে। দুটা অনুভূতি কাকো কৈ বুজাব নোৱাৰি। ১ নম্বৰ পোৱাৰ আনন্দ আৰু ২ নম্বৰ নোপোৱাৰ বেদনা। জীৱনৰ পৰা লুকাই থকা বহুত সহজ, কিন্তু কঠিন হ'ল জীৱনৰ লগত যুঁজি জীয়াই থকা। কিছুমান সম্পৰ্ক ভাড়াঘৰৰ নিচিনা, যিমানে সজোৱা তুমি কেতিয়াও তোমাৰ নহ'ব। নিষ্ঠুৰটো তাকে কয়, যিজনে ভাল পোৱাৰ মানুহটিক কান্দি থকা দেখা পায়ো এৰি গুচি যায়। এটা মানুহৰ দুই ধৰণৰ গল্প থাকে, এটা তেওঁ সকলোকে শুনায় আৰু আন এটা সকলোৰ পৰা লুকাই ৰাখে। কথা এনেকুৱা এটা বস্তু, যিটো দি কাৰোবাক ভাল ৰাখিব পাৰি, আকৌ কাৰোবাক বেয়াও ৰাখিব পাৰি। ভাগ্য চাগে এনেকুৱা হয়, মনৰ পৰা বিচৰা মানুহটো চবৰ আগতে হেৰুৱাই যায়। যিজনে টাইম পাছ কৰে তেওঁ সন্দেহ নকৰে, আৰু যিজনে সন্দেহ কৰে তেওঁ টাইম পাছ নকৰে। ছোৱালীবোৰে প্ৰথম যাক পাত্তা নিদিয়ে, অৱশেষত তাৰেই প্ৰেমত পৰে। যেতিয়া ফিল কৰিবা কাৰোবাৰ কাষত তুমি বিৰক্ত হৈ পৰিছা, তেতিয়াই নিজে আঁতৰি যোৱাই ভাল। যাৰ লগত খং কৰি বেছি সময় থাকিব নোৱাৰি, চাবা তাৰ লগতেই বেছি খং হয়। জীৱনটো বহুত সৰু, খং অভিমান কৰি সময় নষ্ট নকৰি ভাল পাওক আৰু হাঁহি ধেমালিৰে থাকক। টকা থকা পৰিয়ালত বিয়া কৰাটো ডাঙৰ কথা নহয়। এজন সৎ আৰু চৰিত্ৰৱান জীৱনসংগী পোৱাটোৱে ভাগ্যৱান। মানুহে যদি খঙৰ ভাষা বুজিলেহেঁতেন, তেনেহ'লে কোনো সম্পৰ্কই বিচ্ছেদ নহ'লেহেঁতেন। আজিৰ ভিডিঅ' ইমানেই বন্ধুসকল। ভিডিঅ'টি ভাল লাগিলে প্ৰিয় বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।